এয়া মই ৰেডি হৈ গলো ৰাতিপুৱা এতিয়া 9:10 হৈছে আৰু এয়া মোৰ বেগ চেক পেকিং হৈ গল কেমেৰা ৰেডি আজি তামাম ধামাকা ফটো হ'ব আৰু এয়া ওৱান এণ্ড অনলি আমাৰ ভাবি আৰু মোৰ ফ্ৰেণ্ড এইটো এজন ৰাহুল আমি ৰেডি এতিয়া যাম আৰু বাহিৰত যাই ব্ৰেকফাষ্ট কৰিম তাৰ পিছত খাব যাম লেটস গো বয়জ খাই আছো এয়া আহি পাই গলো ইয়াত আৰু গাড়ী পাৰ্কিং কৰিলো ইয়াত গাড়ী পাৰ্কিং কৰিব পাৰি আমি আহি এতিয়া পুৰি খাই আছো পুৰিৰ লগত দিছে মিঠাই এইবিলাক ইয়াত বহুত ঠাণ্ডা আমি সোমাই আহিলো ৰাজবাৰীৰ ভিতৰত এতিয়া আমি ইয়াৰ পৰা টিকেট লৈ ল'ম ইয়াৰ পৰা টিকেট লৈ আমি সেইফালে যাব লাগিব আমাৰ টিকেট লোৱা শেষ এতিয়া আমি ভিতৰত সোমাই আছো এজনৰ 25 টকাকৈ ল'লে ইয়াত কিন্তু এটা কথা ভিডিঅ' কৰিব নিদিয়ে তাৰমানে ইয়াত যদি ভিডিঅ' কৰিব লাগে তেতিয়াহ'লে 25 টকা দিয়ে এটা টিকেট ল'ব লাগিব কিন্তু টিকেট ল'লেও সাৰাউণ্ডিঙত কৰিব পৰা যাব মানে এইফালে কৰিব পৰা যাব পেলেচৰ ভিতৰত কৰিব নিদিয়ে মানে এইটো পেলেচ এইটো ভিতৰত কৰিব নিদিয়ে এইটো হ'ল কোচ বিহাৰ পেলেচ আৰু এইটো বনাইছিলে কোচ ৰজা মহাৰাজা ৰিপেন্দ্ৰ নাৰায়ণ আৰু ইয়াত আমি এতিয়া ফুৰিব আহিছো আমি আপোনালোকক ভিডিঅ'বিলাক দেখা মানুহবিলাকো আহি আছে এয়া মোৰ ফ্ৰেণ্ডো আছে জাগাটো কিন্তু খুব ধুনীয়া জাগা একচুয়ালি ভাল লাগিছে এই কোচ বিহাৰ কালি আমি ৰাতি ঘূৰিলো খুবেই সুন্দৰ জাগা একচুয়ালি ভাল লাগিছে ৰাতিপুৱা ওলাই আহিছো ঠাণ্ডা বতৰ ৰাজবাৰী চাব আহিছো এইফালে চাওক সাৰাউণ্ডিং চাৰিওফালে পাৰ্ক ইফালে সেই সাইডৰ ফালেদি বহিব পাৰি তাত বহা জায়গা আছে ভিডিঅ' কৰিব নিদিয়ে মনে কৰি আছে লগ পালো আমাৰ নলবাৰীৰে হয় 800 মানুহ না সি বুজাই আছে 97 চোৱা আমাৰ এটো পূৰ্বৱৰ্তী মহাৰাণী সুনীতি দেৱী মহাৰাজা নৃপেন্দ্ৰ নাৰায়ণৰ মূৰ্তি এইটো যিজনে এই পেলেচখন বনাইছিলে প্ৰায় 134 বছৰ আগত এটো পেইন্টিং বনাইছিল কোচ শাসক বংশৰ তালিকা 1 নম্বৰৰ পৰা 1522 আছিল আপোনাৰ এইটো হ'ল হাতীৰ মাথা বা এইটো অনলি বন চিৰি ৱাও কেনেকুৱা মজবুত আছিল সেইটো সময়ত তামাম ফিলিংছ আছিল ৰজা ইয়াত আমাৰ ভাবিয়ে বোলে আমি যে তোমাৰ সেইটো গান শুনে বোলে ৰাতি যদি আপোনাক থৈ দিয়া যায় আৰু যদি আপুনি শুনে আমি যে তোমাৰ তুমি যে আমাৰ সেইটো সেই সময়ত সোফা আছিল এনেকুৱা ৰয়েল সোফা একদম এটা ষ্ট্ৰাকচাৰ বা মহৰবিলাক ৰয়েল চিল আছিল এনেকুৱা এইটো পায়েল ভাবি এইটো সঁচাই কিন্তু পায়েল বাজিব এতিয়া আমি যে তোমাৰ নক্সাদাৰ চামুচ এইবিলাক চালে কিবা মানে কোনোবা যুগত সোমাই যোৱা নিচিনা লাগে এইবিলাক হ'ল সেনাৰ পদকবিলাক আছে ইয়াত এইবিলাক সেই যুগৰ চিঠি এতিয়ালৈকে এইবিলাক সাঁচি থৈ দিছে এই ওপৰৰ পৰা ভিউটো এনেকুৱা সেইফালে গেট তাতে গেট আমি সেইফালে আহিছিলোঁ এতিয়া আমি পাইছোঁ বাহিৰত যামগৈ আৰু
চোৱা হৈ গ'ল এইফালে চালো এতিয়া যাম ওলাই যাম আমি এতিয়া কোচবিহাৰৰ পৰা ওলাই যাব ধৰিছো গাড়ীত বহিলো এতিয়া গাড়ীত আমি গৈ আছো এতিয়া ওলাই যাম আমি লাঞ্চ কৰা নাছিলো এতিয়া লাঞ্চ কৰিম আৰু ঘৰলৈ যাম ये लड़की तो गया भाई बर्बाद हो गया